হঠাৎ ভিৰ ৰাজনৈতিক বতৰ বিজ্ঞানীৰ প্ৰদেশ কংগ্ৰেছৰ সম্বৰ্ধনা গ্ৰহণ কৰি গৌৰৱ গগৈৰ সকিয়নি মণ্ডল ব্লক কংগ্ৰেছৰ অনুমতি অবিহনে উভতিব নোৱাৰিব কোনো দল ত্যাগী দুৰ্যোগৰ সময়তো একমাত্ৰ গৌৰৱ গগৈয়ে মাত মাতিছিল বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া কংগ্ৰেছৰ উত্থানৰ আৰম্ভণি হৈছে আৰু বিজেপিৰ পতনৰ আৰম্ভণি হৈছে এই পৰিৱেশ চাই বহু ৰাজনৈতিক বতৰ বিজ্ঞানীয়ে এতিয়া ৰাজীৱ ভৱনত উগুৰি খাই পৰিছে বতৰ বিজ্ঞানীসকলে সঘনে ৰাজীৱ ভৱনলৈ আহিব ধৰিছে লোকসভাৰ বিৰোধী উপদলপতি পদৰ দায়িত্ব গ্ৰহণৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ উষ্ম সম্বৰ্ধনা গ্ৰহণ কৰি এই মন্তব্য কৰে গৌৰৱ গগৈয়ে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে কংগ্ৰেছৰ ৰাজনৈতিক উত্থান প্ৰত্যক্ষ কৰি পূৰ্বে দল ত্যাগ কৰা ভালেসংখ্যক নেতা পালি নেতাই কংগ্ৰেছলৈ উভতিব বিচাৰিছে গৌৰৱ গগৈয়ে এই প্ৰসংগতে ৰাজীৱ ভৱনত এই প্ৰসংগত প্ৰদেশ কংগ্ৰেছৰ সভাপতিকে ধৰি দলীয় নেতৃত্বক এনে নেতা পুনৰবাৰ গ্ৰহণ নকৰিবলৈ আহ্বান জনায় গৌৰৱ গগৈয়ে লগতে কয় যে সভাপতিকে ধৰি দলীয় নেতৃত্বলৈ মোৰ বিশেষ অনুৰোধ যাতে আমি ভুল কৰিব নালাগে যিসকল কংগ্ৰেছ তৃণমূল কৰ্মীয়ে বিগত 10 বছৰ দুৰ্যোগৰ মাজতো কংগ্ৰেছতে থাকি দলটো শক্তিশালী কৰি কাম কৰি গ'ল কংগ্ৰেছত থকা বাবে নিজৰ ব্যৱসায় বেয়া হ'ল কংগ্ৰেছ কৰাৰ বাবে চাকৰি নেপালে তেওঁলোকৰ অনুভূতি নোলোৱাকৈ এজনো দল ত্যাগীক দললৈ উভতাই আনিব নালাগে প্ৰতিখন মণ্ডল কংগ্ৰেছ ব্লক কংগ্ৰেছ কমিটি অনুমতি পালেহে তেওঁলোকক দলত স্থান দিয়া হ'ব লোকসভাৰ বিৰোধী উপদলপতি ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে প্ৰথমবাৰলৈ গুৱাহাটীত আহি উপস্থিত হোৱাৰ লগে লগে বৰঝাৰ বিমান বন্দৰত গৌৰৱ গগৈক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় কেইবাশ দলীয় নেতা কৰ্মীয়ে বিমানপথত উপস্থিত হৈ প্ৰিয় নেতাগৰাকীক সম্বৰ্ধনাৰে উপচাই পেলায় গৌৰৱ গগৈয়ে কয় যে মই বিৰোধী উপদলপতি পদৰ দায়িত্ব লৈ গৌৰৱ অনুভৱ কৰিছো কিন্তু অসমে কিবা এটা দায়িত্ব পোৱা বাবে নহয় মই গৌৰৱবোধ কৰিছো যিজন নেতাৰ লগত একেলগে কাম কৰি আহিছো সেইজন ৰাহুল গান্ধীৰ নেতৃত্বত এতিয়া সংসদৰ ভিতৰে বাহিৰে বিজেপি চৰকাৰৰ অন্যায়ৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে মাত মাতি যোৱাৰ দায়িত্ব লাভ কৰিহে মোৰ দৃষ্টিত ৰাহুল গান্ধী এনে এজন নেতা যাক বিজেপিয়ে বিগত সময়ত ইমানেই বদনাম কৰিছিল তেনে সময়তে 10 বছৰ পূৰ্বেও মই দৃঢ়তাৰে কৈছিলো ৰাহুল গান্ধী আমাৰ নেতা এই প্ৰসংগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে কৰা মন্তব্যৰ উদ্ধৃতি দি গৌৰৱ গগৈয়ে কয় যে আজি পিতৃৰ এটা কথা মনত পৰিছে তেওঁ প্ৰথমতেই ৰাহুল গান্ধীক কৈছিল যে আপুনি এদিন প্ৰধানমন্ত্ৰী হ'ব বিজেপিয়ে আপোনাৰ বদনাম কৰিছে কিয়নো তেওঁলোকে বুজি পাইছে যে আপুনি এজন শক্তিশালী নেতা দুটাকৈ ভাৰত জোৰো যাত্ৰা কৰাৰ পাছত ৰাহুল গান্ধীৰ শক্তিৰ বিষয়ে বিজেপিয়ে ভালকৈ উমান পাইছিল ৰাজীৱ ভৱনত অনুষ্ঠিত জনাকীৰ্ণ সম্বৰ্ধনা অনুষ্ঠানত আৰম্ভণিতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যোৰহাটবাসীক ধন্যবাদ জ্ঞাপন কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে একেলেঠাৰিয়ে ৪৫খনকৈ সমাৱেশ অনুষ্ঠিত কৰাৰ লগতে সৰ্বশক্তি প্ৰয়োগ কৰিছিল কিন্তু যোৰহাটবাসীয়ে সঠিক সিদ্ধান্ত ল'লে অনুষ্ঠানত অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কয় যে গৌৰৱ গগৈক বিৰোধী উপদলপতিৰ দায়িত্ব দি কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী দলৰ নেতা ৰাহুল গান্ধী আৰু জ্যেষ্ঠ নেতাসকলে তেওঁলৈ যাচিলে এক ডাঙৰ সন্মান কংগ্ৰেছ নেতৃত্বৰ বিৰোধী দলপতিৰ দায়িত্ব এনে এজন নেতাক অৰ্পণ কৰিছে যিজনে গৰীবৰ সেৱাত সদায় ব্ৰতী হৈ আহিছে এয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এক ডাঙৰ কথা যি সময়ত কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশৰ বহু ডাঙৰ নেতাৰ বিৰুদ্ধে CBIক লগাই দি আতংকৰ সৃষ্টি কৰিছিল সেই সময়তে গৌৰৱ গগৈয়ে সংসদৰ ভিতৰে বাহিৰে প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত বিজেপি চৰকাৰৰ অনিয়মৰ বিষয়সমূহ সজোৰে উত্থাপন কৰি শক্তি প্ৰদৰ্শন কৰিছিল নিউজ ডেস্ক এনি পলিটিকেল